নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে বিজেডি টেক আজি আমি আলোচনা কৰিম যে মটৰ গাড়ীসমূহত থকা এটা ক্ৰুজ কন্ট্ৰল অপচনটো কি আছিলে এই ক্ৰুজ কন্ট্ৰলটো কেনেদৰে কাম কৰে আজি আমি তাকে আলোচনা কৰিম বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ First of all, আমি ক্ৰুজ কন্ট্ৰলটো বিভিন্ন দেশত বিভিন্ন নামেৰে ইয়াক জনা যায় কিছুমান দেশত ইয়াক ক্ৰুজ অটো ক্ৰুজ বুলিও জনা যায় আৰু কিছুমান দেশত ইয়াক স্পীড কন্ট্ৰল বুলিও জনা যায় এতিয়া আহিলো যে ক্ৰুজ কন্ট্ৰল মানেনো কি ক্ৰুজ কন্ট্ৰলটো হৈছে এটা সিস্টেম যিটো সিস্টেমে সাধাৰণতে সাৰ্ভো মেকানিজম হিচাপে কাম কৰে এটা মেকানিজম হয় সাৰ্ভো মেকানিজমৰ দ্বাৰা ই কাম কৰে এই গোটেই সিস্টেমটো যোনটো গাড়ী থ্ৰটল বা আমি সাধাৰণতে এক্সিলাৰেশন বুলি কওঁ সেই এক্সিলাৰেশন দলৰ লগত সংযোগ হৈ থাকে বলক এতিয়া আমি চাওঁ যে এই যোনটো ক্ৰুজ কন্ট্ৰল সেই ক্ৰুজ কন্ট্ৰলৰ হিষ্ট্ৰী কি বা ইয়াৰ বুৰঞ্জী কি আমি তাকে আজি এতিয়া চাওঁ ফাৰ্ষ্ট অফ অল এই ক্ৰুজ কন্ট্ৰলটো প্ৰথমে ইউজ কৰিছিলে এটা ব্ৰিটিছ কাৰ ব্ৰেণ্ডে যিটোৰ নাম হৈছে উইলছন পিলছাৰ নামৰ এটা কোম্পানী আছিলে সেই কোম্পানীটোৱে ফাৰ্ষ্টে এই ক্ৰুজ কন্ট্ৰলৰ অপচনটো ব্যৱহাৰ কৰিছিলে 1900 চনত তাৰ নেক্সট 1910 চনত এটা কোম্পানী পিয়াৰলেছ মটৰ কাৰ কোম্পানী বুলি এটা কোম্পানীয়ে নেক্সট এই ক্ৰুজ কন্ট্ৰলটো ইউজ কৰিছিলে গাড়ীসমূহত নেক্সট এনেদৰে কমাণ্ডই ইয়াক ইউজ কৰি গৈ থকা হৈছিলে আৰু বিভিন্ন ধৰণৰ ষ্টেম ইঞ্জিন ধৰক ভাপ ইঞ্জিন সেই ভাপ ইঞ্জিনসমূহতো এই ক্ৰুজ কন্ট্ৰলটো ইউজ কৰা হৈছিলে এতিয়া কমাণ্ডৰ আহি আমাৰ এটা যোনটো আধুনিকতা এই মডাৰ্ণ টেকনলজি ইউজ কৰিবলৈ আমাৰ যোনটো ক্ৰুজ কন্ট্ৰল এই সাধাৰণতে আমাৰ এইটো অৱস্থাত যিবিলাক গাড়ীত লাগি থাকে ক্ৰুজ কন্ট্ৰলটো সেইটো হৈছে মডাৰ্ণ ক্ৰুজ কন্ট্ৰল এতিয়া আমি চাওঁ যে এই ক্ৰুজ কন্ট্ৰলটোৰ কাম কি বা ই কেনেদৰে কাম কৰে এই ক্ৰুজ কন্ট্ৰলটো হৈছে এটা সিস্টেম এই সিস্টেমটোৱে কি কৰে স্পীডোমিটাৰৰ পৰা এটা সিগনেল লৈ লয় স্পীডোমিটাৰ মানে হৈছে আমি গাড়ীখন কিমান স্পীডত গৈছো সেইটো আমাক দেখুৱাই থাকে সেইটো হৈছে স্পীডোমিটাৰ সেইটো স্পীডোমিটাৰ বুলি কোৱা হয় সেই স্পীডোমিটাৰটোৰ পৰা এটা সিগনেল লৈ পেলাই সেই ক্ৰুজ কন্ট্ৰলটোৱে কাম কৰে ধৰি লওক আপুনি এখন গাড়ী 60 mph গৈ আছে অথবা মাইলছ পাৰ আৱাৰ যদি গৈ আছে তেনেহলে যদি আপুনি সেই সময়ত যদি ক্ৰুজ কন্ট্ৰলটো আপোনালোকে অন কৰি দিয়ে গতিকেলৈ গাড়ীখন সেই একেটা স্পীডতে গতি কৰি থাকিব এটা কনষ্টেন্ট স্পীডত গতি কৰি থাকিব আগলৈ নাবাঢ়ো বা কমিও নাহে স্পীডটো ঠিক তেনেদৰে ক্ৰুজ কন্ট্ৰলটো বিভিন্ন ধৰণৰ অপচন আছে বা বুটাম আছে বুটাম কেইটা সাধাৰণতে এতিয়া মডাৰ্ণ হৈ গৈছে মডাৰ্ণ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ গাড়ীসমূহত খুব বেছি 5টা 6টাও বুটাম আছে কিন্তু বেছিক যোনকেইটা বুটাম থাকিব লাগে ক্ৰুজ কন্ট্ৰলত সেইকেইটা মই কৈ দিছো ফাৰ্ষ্ট আহিলে আপোনাৰ ক্ৰুজ কন্ট্ৰলৰ অন অফ বুটাম যিটো সহায়ত আপুনি ক্ৰুজ কন্ট্ৰলটো অন বা অফ কৰিব পাৰিব নেক্সট আহিলে ক্ৰুজ কন্ট্ৰলৰ কেনসেল বুটামটো যিটো দ্বাৰা আপুনি ক্ৰুজ কন্ট্ৰলটো কেনসেল কৰিব পাৰিব আৰু নেক্সট আহিলে ৰিসেট বুটাম বা ইয়াক ৰেস প্লাস বুলিও লিখা থাকে আৰু হেতুৰ সহায়ত কি কৰিব পাৰে আপুনি বোলে মই বোলে স্পীডটো বঢ়াব বিচাৰিছো তেতিয়াহলে সেই স্পীডটো বঢ়াব পাৰিব সেই ৰিসেট বুটামটো ক্লিক কৰি নেক্সট যোনটো সেট বুটাম হেতুক সেট মাইনাস বুলি লিখা হয় আৰু হেতুৰ সহায়ত কি কৰে আপুনি যদি স্পীডটো কমাব বিচাৰে তেতিয়াহলে হেতু কমাব পাৰিব আপুনি যদি আপুনি কেনসেল কৰিব বিচাৰে বোলে কেনসেল এনেকৈ হ'ব পাৰে যদি আপুনি গাড়ীখন ক্ৰুজ কন্ট্ৰল অন কৰি চলাই গৈ আছে আৰু হঠাৎ যদি আপুনি ব্ৰেক বা এক্সিলাৰেটৰ বা থ্ৰটলডালৰ বাইকৰ থ্ৰটলত যদি কেনেকৈ টাচ কৰে বা তেনেহলে সেই ক্ৰুজ কন্ট্ৰলটো অফ হৈ যাব পাৰে বা অফ হৈ যায় এতিয়া আহিলো যে এই ক্ৰুজ কন্ট্ৰলটোৰ পৰা আমাৰ কি লাভ হ'ব পাৰে আপুনি যেতিয়া লং ড্ৰাইভত গৈ থাকে সেই লং ড্ৰাইভত গৈ থাকিলে কি হয় আপুনি বাইকৰ থ্ৰটলডালে হওক বা এক্সিলাৰেশন গাড়ী এক্সিলাৰেটৰ ডালে হওক
হেঁচা দি যাব লাগে বা পকাই যাব লাগে চ' তাৰ ফলত কি আপোনাৰ হাত বা ভৰিত আপোনাৰ বিষ হ'ব পাৰে যাৰ ফলত আপুনি আপোনাৰ কষ্ট হ'ব পাৰে চ' সেইকাৰণে এই ক্ৰুজ কণ্ট্ৰলটো উলিয়াইছে যাতে আপুনি এটা নিৰ্দিষ্ট স্পীডত যোনটো স্পীড আছে সেই স্পীডত এটা ছেট কৰি পেলাই সেই ছেট কৰি পেলাই গাড়ীখন অট'মেটিকেলি গৈ থাকিব পাৰে আৰু সেই ক্ৰুজ কণ্ট্ৰলটো ছেট কৰাৰ পিছত আপোনালোকে তাত কোনো ধৰণৰ এচিলাৰেটৰ বা থ্ৰটলডালত কোনো ধৰণৰ ভৰি বা হাত লগাব নালাগে সেই অট'মেটিকেলি গাড়ীখন অট'মেটিকেলি গৈ থাকিব চ' এইটোৱে আছিলে ক্ৰুজ কণ্ট্ৰলৰ বিষয়ে ক'বলগীয়া যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড যদি মোৰ নতুনকৈ আহিছে এই ইউটিউব চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ